Good morning everyone, welcome to my channel. আজি ৰ'দটো ইমান বেছি দিছে নহয়, গৰমত থাকিব পৰা নাই। ৰ'দত চকু মেলিবই পৰা নাই। আজি আমাৰ ঘৰত কিবা এটা স্পেশাল আছে কাৰণ আজি ৰাখি বন্ধন সেইবাবে। হেপী ৰক্ষা বন্ধন মাই অল ব্ৰাদাৰ্স। এইখিনি ফ্ৰাইড ৰাইচৰ বাবে কি কি সামগ্ৰী আছে চাওক। কিচমিচ, কাজু, তেল, তেজপাত আৰু বাকীখিনি মাংসৰ মছলা। এতিয়া মই ৰচুনখিনি গুচাওঁ। ৰচুনখিনি ইমান টাইম লাগিছে গুচাব, ভাগৰি গৈছোঁ, শেষেই হোৱা নাই আৰু আছেই। এইফালে খুৰীয়ে মাংসৰ মছলা পেষ্ট কৰি আছে। এইখিনি অলৰেডি বইল হৈ গ'ল, এতিয়া মাত্ৰ ফ্ৰাই কৰিব। আৰু এইখিনি চানা দাইল বইল কৰি থৈছে, ভাজিবলৈ বাকী আছে। আৰু এইফালে মাছো আহি গ'ল, ৰৌ মাছ 3 কিলো। আলহীও আহিব ঘৰত, সেইবাবে আজি মানে বহুত ডাঙৰকৈ ভোজ এটা হ'ব আৰু গাইছ, মই ৰৌ মাছৰ বাহিৰে বেলেগ একো মাছ নাখাওঁ। ৰৌ মাছটো মোৰ ফেভৰেট। আৰু এয়া মায়ে মাছ ধুই আছে। মা আৰু খুৰীহঁতে মিলি আজি কিবাকিবি ধেৰ আইটেম বনাব আৰু ৰাখি বন্ধনৰ কাৰণে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে গাইজ, ধন্যবাদ, বাই। আৰু গাইজ, পেহীয়ে ৰঙালাও কাটি আছে ফ্ৰাই কাৰণে, ৰঙালাও ফ্ৰাই। না সৰু সৰু টুকুৰা কৰি দিলে ৰঙালাও। আৰু এইফালে খুৰীয়ে মাছ ফ্ৰাই কৰি আছে, ৰঙা। আৰু এইখিনি হ'ল মাংসৰ মছলা। এতিয়া বনাব মাংস। অলৰেডি মাংসখিনি হৈ গ'ল গাইজ। আৰু এইফালে বেচন দি ৰঙালাও ফ্ৰাই কৰি আছে মায়ে। মই একো কৰা নাই, মই অকল ভিডিঅ'হে বনাই আছোঁ। এইটো এটাতো কাম হয় ন গাইজ। আৰু এয়া হ'ল সৰিয়হত দিয়া মাছ, সৰিয়হ দি বনাইছিলে মায়ে। গাইজ, মোৰ বেড লাক, এইবাৰ মই ৰাখি পিন্ধাব নোৱাৰিলোঁ কিছু অসুবিধাৰ বাবে। কি কৰিম, মনটো বহুত বেয়া লাগিছে আৰু। হ'ব, নেক্সট টাইম পিন্ধাই দিম আৰু। পোৱালীকেইটাই লাজ কৰিছে ৰাখি বন্ধোৱাৰ কাৰণে আৰু ফুট লগোৱাৰ কাৰণে। এইটো মোৰ ভাইটি হয়, কিন্তু বেড লাক, এইবাৰ মই ৰাখি পিন্ধাব নোৱাৰিলোঁ মোৰ কিছুমান অসুবিধা হোৱাৰ কাৰণে। সেইকাৰণে মোৰ ভণ্টিকেইজনীয়ে পিন্ধালে আৰু গাইজ, এইফালে মায়ে ভাত বাঢ়ি আছে। বহুত সময় হৈ গ'ল, 3টা বাজিলে। এতিয়া খাম আৰু, ভোক লাগিছে বহুত। এইটো মোৰ ভাইটি আৰু ভণ্টি ভাত খাই আছে। মই স্পেচিয়েল খানা দেখি আৰু বেছি ভোক লাগি গৈছে। খাওঁ দেই গাইজ। আৰু এইটো আমাৰ ঘৰৰ চবতকৈ সৰু পোৱালি। মোৰ কাঁহীত আছে ফ্ৰাইড ৰাইচ, চানা দাইল, মাংস ফ্ৰাই, আৰু মই মাছ নাখাওঁ, মাংসৰ লগত মাছ নাখাওঁ। আৰু এইফালে ৰাতি আহাৰত যোগাৰ কৰিবলৈ হ'ল। ভণ্টিয়ে পনীৰ কাটি আছে, পুৰি, মটৰ পনীৰ আৰু ডাঙৰ বুটটো ভাজি।